আমি খোৱা চিপছ আদিৰ পেকেটত কি গেছ ভৰোৱা থাকে? পানীৰ বটল বা অইন কোনো বটলৰ গাত এনেকুৱা খলা বোমা কিয় থাকে? ঔষধ বা ক্ৰীমৰ টিউবত থকা এই ৰঙা বা নীলা দাগবোৰৰ অৰ্থ কি? বন্ধুসকল, আজি আমি এনেকুৱাই বহুতো আকৰ্ষণীয় তথ্যৰ বিষয়ে জানিম। চ' ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোবাইল বা আন কোনো ইলেক্ট্ৰনিক সামগ্ৰীৰ চাৰ্জাৰত এনেকুৱা ডাষ্টবিনৰ চিন আৰু তাৰ ওপৰত কটা চিন নিশ্চয় দেখা পাইছে। কিন্তু এই ডাষ্টবিনৰ চিনটো কিয় দিয়া হয় বাৰু? বন্ধুসকল, এই চিনটোৰ অৰ্থ এয়ে যে চাৰ্জাৰটো ডেমেজ বা ব্যৱহাৰ অযোগ্য হোৱাৰ পাছত তাক ডাষ্টবিনত পেলাব নালাগে। ইয়াৰ সলনি এইবোৰ সামগ্ৰী পুনৰ ৰিচাইকেলৰ বাবে কোম্পানীক দি পঠাব পাৰি। যদি এনেকুৱা ইলেক্ট্ৰনিক সামগ্ৰী অইন সাধাৰণ জাবৰৰ লগত পেলাই দিয়া হয়, তেন্তে অইন জাবৰৰ দৰে এইবোৰ সহজে পচি নাযায় আৰু যি আমাৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে। বন্ধুসকল, কলগেট বা কছমেটিক আদিৰ টিউবত এনেকুৱা ধৰণৰ দাগ বহুতে দেখিছে, কিন্তু বহুতে নাজানে এইবোৰ ৰঙৰ অৰ্থ কি। টিউবত এই ৰঙা নীলা দাগবোৰ প্ৰকৃততে টিউবৰ ভিতৰত থকা দ্ৰব্যখিনিৰ গুণ বুজায় বা দ্ৰব্যখিনিৰ বনোৱা প্ৰচেছক বুজায়। ইয়াৰে কলা দাগে ইয়াকে বুজায় যে টিউবৰ ভিতৰত থকা বস্তুখিনি সম্পূৰ্ণৰূপে কেমিকেলেৰে প্ৰস্তুত কৰা হৈছে। নীলা ৰঙে বস্তুখিনি ঔষধ আৰু প্ৰাকৃতিক দুয়োবিধ মিহলি কৰি বনোৱা বুজায়। ৰঙা ৰঙে প্ৰাকৃতিক আৰু কেমিকেল দুয়োবিধ মিহলি হৈ থকা বুজায়। আৰু সেউজীয়া ৰঙে টিউবৰ ভিতৰত থকা বস্তুখিনি সম্পূৰ্ণভাৱে প্ৰাকৃতিক সামগ্ৰীৰে বনোৱাটো বুজায়। বন্ধুসকল, চিপছ বা তেনেধৰণৰ কোনো খোৱা সামগ্ৰী সকলোৱে নিশ্চয় ব্যৱহাৰ কৰি পাইছে। এই প্লাষ্টিকৰ পেকেটবোৰ বায়ুপূৰ্ণ কৰি ৰখা হয়। 90% মানুহে এই পেকেটবোৰত সাধাৰণ বায়ু ভৰাই থোৱা বুলি ভাবে। আপুনি বাৰু তাৰে মাজে এজন নেকি? এই চিপছৰ পেকেটবোৰত সাধাৰণ বায়ুৰ সলনি ভৰোৱা থকা নাইট্ৰজেন গেছ। কাৰণ হৈছে নাইট্ৰজেন গেছে খাদ্যখিনি বেয়া নোহোৱা কৰি ৰাখে। সাধাৰণ গেছ ভৰালে চিপছ বা অইন খাদ্যবোৰত বেক্টেৰিয়া বা ভেঁকুৰ আদিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে ইয়াত নাইট্ৰজেন গেছ ভৰোৱা হয়। বন্ধুসকল, পানী বা অইন কোনো ধৰণৰ পণ্যদ্ৰব্যৰ বটলত এনেকুৱা ধৰণৰ খলা বোমা প্ৰায় থকা দেখা পাওঁ। কিন্তু কিয় এনে থাকে কেতিয়াবা বাৰু ভাবিছে যেনে? আহক আজি আমি এই বিষয়ে জানো। বটলৰ এনেকুৱা ভাঁজৰ বহুতো কাৰণ আছে। এনেকুৱাকৈ খলা বোমা থাকিলে বটলটো ধৰিবলৈ সুবিধা হয় আৰু এই ভাঁজবোৰে এক গ্ৰিপ প্ৰদান কৰে, যাৰ ফলত বটলটো সহজে হাতৰ পৰা সৰি নপৰে। দ্বিতীয় কাৰণ বুলি ক'ব পাৰি যে এই ভাঁজবোৰৰ দ্বাৰা বটলৰ ভিতৰত থকা পানীৰ পৰিমাণ অনুমান কৰিব পাৰি আৰু এনেকুৱা খলা বোমাই বটলটো দেখাত ষ্টাইলিছ কৰি তোলে। চব বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।